তো হেল্ল' গাইজ ৱেলকাম তো আপোনালোকে চাই আছে কবিন ব্লগ তো আপোনালোকে গমেই পাইছে বৰ্তমান অসমত কি চলি আছে আৰু আমাৰ যিমানবোৰ মানে ইউটিউবাৰ আছে ইউটিউবাৰৰ লগত মানে কি চলি আছে তো সেইবোৰ কথা অকণমান মই বা আপোনালোককো জনাবলৈ চেষ্টা কৰিম সেয়েহে আপোনালোকৰ লগত অকণমান টাইম মানে আমাৰ ইউটিউবাৰবিলাকৰ লগত কি হৈছে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু মই যিখিনি বস্তু জানো যে আমাৰ ইউটিউবাৰবিলাকৰ লগত কি হৈ আছে বৰ্তমান তো মই যিখিনি জানো আপোনালোককো জনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু গাইজ বৰ্তমান অসমত চলি আছে গেম মানে কিছুমান অফলাইন গেম আছে আৰু কিছুমান অনলাইন আছে আৰু সেই অনলাইন গেমটো মানে কিছুমান অনলাইন গেম মানে আমি আমাৰ ভাষাত ক'ব গ'লে জুৱা বুলি কওঁ মানে ইয়াত পইচা লগোৱা হয় আৰু মানে পইচা পোৱা হয় তো কিছুমান মানে জুৱাত পৰে আৰু কিছুমান মানে এনে আৰু আমি যিবোৰ গেম খেলোঁ আৰু তো আপোনালোকে জানে হয়তো গেমবিলাক খেলে তো কিছুমান মানে আমাৰ একাংশ আমাৰ ইউটিউবাৰ কিছুমান আছে তো কাকো মানে মই সকলোকে ক'ব যোৱা নাই মানে একাংশ বুলি কৈছোঁ এজন দুজন হ'ব পাৰে তাত কিছুমানে কি কয় তাৰমানে এটা এডভাৰটাইজ মাৰা এটা প্ৰমোশ্যনৰ নামত মানে কিবা এটা পইচা পায় মানে 1000 টকা বা মানে 1 টকা 2 টকাৰ লোভত প্ৰমোশ্যন মাৰে তো প্ৰমোশ্যন মাৰিলে কিছুমান সৰু সৰু ল'ৰা সিহঁতৰ ভিডিঅ'বিলাক চাই আৰু আমাৰ যিমান ডাঙৰ আছে আমাতকৈ ডাঙৰ বা আমাৰ সমানৰ তো সিহঁতে বুজি পায় কিন্তু যোন সৰু সৰু ল'ৰাকেইটাই ভিডিঅ'কেইটা চাই সিহঁতে কি বুজি পাব তো বৰ্তমান চলি আছে অসমত সেই আৰু আপোনালোকে হয়তো বিভিন্ন নিউজ চেনেল বা বিভিন্ন সংবাদ মাধ্যমত আপোনালোকে দেখিবলৈ পাইছে যে অসমত কি চলি আছে তো তাৰে ওপৰত আজি মানে মোৰো ইমানখিনি অভিজ্ঞতা নাই তো মই যিখিনি জানো সেইখিনি বস্তু আপোনালোকক অকণমান জনাবলৈ চেষ্টা কৰিম তো লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব আৰু মই এই ভিডিঅ'টো বনালোঁ আজি আৰু বিভিন্ন মানে বহুত ল'ৰা ছোৱালী যোনবিলাক মানে আমাৰ দৰে ইউটিউবাৰ আছে বা আমাতকৈ সৰু ইউটিউবাৰ আছে বহুতে তাৰমানে ভয় খাই আহিছিলে যে আমাৰো কিবা কাৰণত আহিব নেকি বা হেৰি নেকি তো একদমেই এইটো ভুল এইটো একদমেই ভাবি নাথাকিবা তোমালোকে খালি এটা বস্তু ভাবিবা যে কোনো মানে এডভাৰটাইজ নামাৰিবা বা কোনো প্ৰমোশ্যন নকৰিবা তো মানে একো ভয় কৰিব লগা নাই কোনো প্ৰমোশ্যন নামাৰিবা তো বিশেষকৈ যোৱাৰ প্ৰমোশ্যন নামাৰিবা তো একো ভয় কৰিব নালাগে তো মানে এইখিনি কোৱাৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ তো যদি কোনোবাই বেয়া পাইছে প্লিজ শ্বেয়াৰ কৰি দিব আৰু নেক্সট টাইম আপোনালোকে নিশ্চয় বিভিন্ন সংবাদ মাধ্যমত দেখিবলৈ পাইছে যে বৰ্তমান কি চলি আছে তো আৰু দেখিবলৈ পাইছে যে এজন অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডোৰ তেওঁ অসম আৰক্ষীৰ এজন লেছ নায়ক হয় বীৰাংগনা কামাণ্ডোৰ মানে তো কুহি বুলি তেওঁক সকলোৱে জানে পাপৰি কলিতা ওৰফে কুহি তো সেই বাইদেউগৰাকীও ভিডিঅ' বনাইছিল তো ভিডিঅ'ত এটা প্ৰমোশ্যন মাৰিছিল তো সেই প্ৰমোশ্যনৰ কাৰণে মানে যি অসম আৰক্ষীৰ মানে জিপি সিং ডাঙৰীয়া বা আমাৰ অসম চৰকাৰে একশ্যন ল'লে তেওঁক নিলম্বন কৰিলে অসম আৰক্ষীৰ পৰা আৰু যি আমাৰ মানে নাগাৰা নামৰ যি পাঠিকা আছে কৰিশ্মা নাথ তো কৰিশ্মা নাথৰো এই নাম মানে এই লিষ্টনত নামটো সামোৰ খোৱা বুলি গম পাইছোঁ তো বিকাশ চেত্ৰী আছে এনেকৈ মানে বহুকেইজন ইউটিউবাৰ আছে মানে যাৰ পৰা আমি ভিডিঅ' চাই মানে আমি বনাবলৈ মানে সাহস কৰিছিলোঁ তো তেওঁলোকৰে নামবিলাক আহি আছে তো কিনো ক'ম বাৰু তো বেছি কথা নকওঁ আৰু মোৰ লগত যিহেতু নিবিৰ আৰু পিজুচু আছে তো ইহঁতেনো কি কয় অকণমান জানো আহকচোন বাৰু ইহঁতৰ কি মতামত আহক ইহঁতৰ মতামতটো অলপ জানি লওক আৰে ভাইয়াত কি কৰি আছা ভাইয়াত এই আচৰা নাই বৰ্তমান টাইমত যিটো বস্তু চলি আছে সেইটো বস্তু চাই আছো মানে তই গম পাইছা নে কিবা গম পাইছো মই সেই আমাৰ যিবিলাক ডাঙৰ ডাঙৰ ইউটিউবাৰ আমি যিবিলাক ইউটিউবাৰৰ মানে কি ভিডিঅ'বিলাক চাই পেলাই ইনস্পায়াৰ হওঁ সেই ইউটিউবাৰ বিলাকৰ মানে কিছুমান ঠাইত মানে লিষ্টত নাম আহিছে ইমান গম পালি নে কিবা মানে সিহঁতে কিবা মানে কি গেমিং প্লেটফৰ্ম কিবা বেটিং প্লেটফৰ্ম তো কিছুমান সেনেকুৱা টাইপৰ মানে পইচা ইনভেষ্ট কৰা আৰু জুৱাত পৰে ন সেইটো বস্তু জুৱাত পৰে তো সেইবিলাক বস্তু মানে কি স্পন্সৰশ্বিপ মাৰে কিছুমান সৰু সৰু পইচাৰ কাৰণে স্পন্সৰশ্বিপ মাৰে কিন্তু সিহঁতে এইটো কথা ভাবি পেলাই স্পন্সৰশ্বিপ মাৰা নাই যে মোৰ ভিডিঅ'বিলাক কিছুমান সৰু ল'ৰা ছোৱালীবিলাকে চাই সিহঁতে চাই পেলাই মোৰ পৰা কিবা এটা শিকে তো সেইটো বস্তু এটা নাভাবাকে পইচাৰ খাতিৰত সেই বস্তুটো ইউটিউবত আপলোড দি দিয়ে কিন্তু সেই ল'ৰা ছোৱালীবিলাকে কি ভাবে যি দাদাটো ইউটিউবত ভিডিঅ' আপলোড দিছে সেই বস্তু দিছে সেইটো বস্তু শিকি পেলাই কিবা এটা কৰিব লাগে কিন্তু একদম সেইটো ভুল কথা সেই ল'ৰা ছোৱালীবিলাকে বহুত বেয়া বেয়া কথা মানে শিকি আছে সেইটো বস্তুৰ পৰা যিবিলাক ডাঙৰ মানুহ সেইবিলাক কথা বেলেগ সিহঁতেতো গমেই পায় যে এইটো বস্তু এনেকুৱা এইটো বস্তু তেনেকুৱা কিন্তু সৰু যিবিলাক ল'ৰা ছোৱালী আছে সিহঁতেও নাজানে তো এইটো বস্তু এনেকুৱা তো সেইকাৰণে এইটো বস্তু একদম মানে অনুচিত হয় মোৰ মতেদি কিন্তু এতিয়া মই জানামতে কিবা এটা ব্যৱস্থা কৰিছে আইনৰ ফালৰ পৰা তো এইটো বস্তু একদম বেয়া আৰু এই বস্তুটো আমাৰ গাঁৱলৈ ভাত জুৱা বুলি কয় তো এই জুৱা বস্তুটো আমাৰ জনপ্ৰিয় এটা ইউটিউবাৰ বুলিও ক'ব পাৰি আমাৰ নাগাৰা নামৰ পাঠকনী আমাৰ কৰিশ্মা নাথ তো তেওঁৰো লিষ্টত নাম আহিছে আমাৰ বিকাশ চেত্ৰী বিকাশ দা তো তেওঁৰো এইবিলাক লিষ্টত নাম আহিছে তো শুনি পেলাই বহুতখিনি বেয়া লাগিল তো
তুমি আৰু যেহেতু আমি ইউটিউবত ভিডিঅ' বনাওঁ কমকৈ ভিউজ হওক তাতে মানে এটা বস্তু আমি প্ৰমাণ পাইছোঁ যে আমাৰ 80% ভিউৱাৰ্ছ সৰু সৰু ল'ৰা ছোৱালী আমাক মানে যিসকলে ভিডিঅ' চাই সৰু সৰু ল'ৰা ছোৱালী আৰু আজিকালি মানে সৰু ল'ৰা ছোৱালীবিলাকে ইউটিউবত বেছিকৈ থাকে আৰু সিহঁতে ভিডিঅ'বোৰ চাই 80% বুলি ক'লেও ভুল নহ'ব আৰু সিহঁতৰ যিহেতু বুজি পোৱা শক্তিটো কম থাকে সিহঁতে মানে এইটো যোৱা বুলি ভাবি নলয় কিবা ভাল বুলি ভাবি পইচা ইনকাম কৰিব পাৰে কিবা ভাল প্লেটফৰ্ম বুলি ভাবি ল'ব সেইটো বস্তু বুজি নাপাব সেইটো একদম ৰং কাম সেইটো কৰিব নালাগে তেতিয়া সিহঁতো খেলি পেলাই সিহঁতৰ মাথাটো অলপমান বেলেগত গুচি যাব বেলেগত গুচি যোৱাৰ পিছত সিহঁতৰ কি হ'ব যে এইটো বস্তু ভাল পইচা ইনভেষ্ট কৰিব লাগে মা দেউতাৰ পৰা পইচা দিম মা মোক অলপমান ইমান পইচা দিয়া মই এই পইচাটো মই ইমানত মানে দিম মই সেই তাৰ পৰা মোক 1 মাহ 2 মাহৰ পিছত পইচা মোৰ তাত আহি যাব তো সেইটো বস্তু ভাবি পেলাই পইচাবিলাক খৰচ কৰে তো একদম এইটো ৰং তো সেই বস্তুটো আমাৰ আইনৰ ফালৰ পৰা এটা ব্যৱস্থা কৰিছে ভাল লাগিল বহুতখিনি শুনি পেলাই তো তোমাৰ তাতো আজি ভিডিঅ' বনাই আছা তো আমি যেহেতু নিউজত শুনি আছোঁ তুমি ভিডিঅ'টো বনাই পেলাই কোনটো ভাল কৰিছা জানানে তোমাৰ যোনটো নিজৰ ভাষা সেই কিছুমানে নিউজৰ ভাষাটো বুজি নাপায় তোমাৰ যোনটো ভাষা সেই ভাষাত কিছুমানে বুজি পাব হয়তো সেইকাৰণে তুমি ভিডিঅ'টো বনাই ভাল কৰিছা আৰু মোৰ ভুল বান্ধি যদি হৈছে কিবা ক্ষমা কৰি দিব মানে যিমানখিনি মই দেখিছোঁ যিমানখিনি মই শুনিছোঁ যিমানখিনি মই ক'ব লাগে বুলি মই ভাবোঁ সেইখিনি মই আপোনালোকৰ মাজত ক'লোঁ সেইটোৱে কথা মোৰ আৰু মই যিখিনি জানিলোঁ আপোনালোককো জনাবলৈ চেষ্টা কৰিলোঁ মই কিমানখিনি মানে আপোনালোকৰ আগত জনাব পাৰিলোঁ সেইটো বস্তু নাজানো বাৰু যিহেতু মোৰো ইমান অভিজ্ঞতা নাই নিবিড় আৰু পিজেছৰ পৰাও অকণমান মতামত ল'লোঁ যিহেতু সিহঁতেও একজন ইউটিউবাৰ তো যিয়ে নহওক বাৰু বেছি কৈ নাথাকোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।